हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ আৰু একেবাৰে অথেন্টিক আৰু আমি সৰুতে ঘৰত পাই হোৱা এক ব্ৰেকফাষ্ট এয়া কণী ধানৰ চাউল হয় এয়া চাউলখিনি মই লৈ লৈছো এবাটি এই চাউলখিনি মই এনেকৈ ভালকৈ হাতেৰে মুহাৰি ধুই আছো যিমানে ধোৱা যাব সিমানে ই বৰ ধুনীয়াকৈ সাফা হৈ যাব আৰু এনেকৈ মই 4 বাৰ মান এই চাউলখিনি ধুই লম আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব এয়া মোৰ চাউলখিনি ধোৱা হৈ গৈছে এয়া মই লৈছো আধা বাটি মগু দালি এইখিনিকো মই ধুই তিয়াই লৈ লৈছো আৰু এইখিনি বনোৱাৰ কাৰণে এয়া মই কাটি লৈছো পিয়াজ কেঁচা জ্বলা আদা নহৰু আৰু এয়া আলু আৰু গাজৰ এইখিনি কাটি লৈ এয়া মই কুকাৰ এটা বহাই দিছো কুকাৰত দি দিছো এয়া মই মিঠা তেলতে বনাম এয়া সৰু ইলাচি আৰু তেজপাত দি দিছো এইখিনি অকমান ভালদৰে গৰম হৈ আহতে গাজৰ আৰু আলুখিনি দি প্ৰথমতে মই 2 মিনিট ইয়াক লৰাই ভাজি লৈ লম 2 মিনিট হোৱাৰ পিছত ইয়াৰ ওপৰত এতিয়া মই দি দিম অকমান নিমখখিনিও দি ইয়াক অকমান আলু আৰু গাজৰৰ জখৰে মই নিমখ দি দিছো আৰু এইখিনি হবলৈ দি দিছো এতিয়া ইয়াতে ওপৰত দি দিছো সৰুকৈ কাটি লোৱা পিয়াজ নহৰু আদা আৰু কেঁচা জলকীয়া এই গোটেইখিনি বস্তু দি ইয়াক মই প্ৰায় 4 মিনিট মান সময় ইয়াক ভাজি লৈ লম লৰাই এইখিনি ধুনীয়াকৈ ভাজা হৈ গলে আমাৰ যেটো খিচুৰি হেতু আৰু টেস্টি হ'ব আৰু এয়া কণী ধানৰ চাউল আমি সৰুতে বহুত পাইছিলো আজিকালি এয়া বিলুপ্তি প্ৰায় হৈ গৈছে এইখিনি বহুত হেলদি হয় শিশুৰ কাৰণে আৰু সকলোৰে কাৰণে এনেকৈ আমি খাবলৈ বিভিন্ন ইয়াৰ নাস্তা আমি প্ৰস্তুত কৰিব পাৰো ইতিমধ্যে মই ইয়াৰ পায়ক দি দিছো এইবাৰ মই দি আছো খিচুৰি ইতিমধ্যে মোৰ গাজৰ আলুখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে ইয়াতে দি দিছো মই চাউলখিনি আৰু লগতে মগু দালিখিনি এইখিনি দি ধুনীয়াকৈ এয়া লৰাই দি আছো এনেকৈ লৰাই ইয়াক ভাজি লম ইয়াতে এতিয়া মই দি দিম নিমখ জুকমতে নিমখ দি দিছো এয়া জিৰা গুৰি হাফ চামুচ ধনিয়া গুৰি দি দিম এয়া 1 চামুচ আৰু হালধি গুৰি হাফ চামুচতকৈ কম কাৰণ ইয়াত যথেষ্ট এনে হালধিয়া বেছি হালধি দিলে ই কালাৰটো আৰু বেছি ডিপ হৈ যাব আৰু ইয়াক মই কেঁচা জলকীয়াৰে বনাম ইয়াত শুকান জলকীয়া গৰম মছলা এভয়েড কৰিছো কাৰণ ই বহুত পুৱাই ইমান মছলা নুখুৱাই ভাল এই কাৰণে দি ইয়াক মই ভালদৰে লৰাই ইয়াক দি দিছো ওপৰৰ পৰা পানী পানী দি দিছো ইয়াত জোখমতে যদি বেছি ঢিলা খাব লগা হয় বেছিকৈ পানী দিব লাগিব মই আকৌ শুকান খিচুৰিহে বনাম সেই কাৰণে পানীটো অলপ কমকৈ দিছো এইখিনি দি এতিয়া মই কুকাৰটো ঢাকি দি দিম এয়া কুকাৰটোত হৈ যাওঁতে মই 3টা সিটি মাৰিছিলো এয়া হৈ গৈছে ঠাণ্ডা হওঁতে মই উলিয়াই লৈ লৈছো আৰু কি ধুনীয়া হৈছে কালাৰ আৰু যেনেকৈ ইয়াক বনাব পৰা মই ভাবিছিলো শুকানকৈ তেনেকৈ হৈ গৈছে এতিয়া ইয়াক মই পৰিবেশন কৰিম এয়া মই প্লেট এখনত এই খিচুৰি উলিয়াই লৈ আছো এয়া উলোৱা হৈ গৈছে আৰু ইয়াৰ ওপৰত এতিয়া মই ছটিয়াই দিম অকমান বন্ধনিয়াৰ পাত মই গোটেইখিনি দিয়া নাই কাৰণ মোৰ ছোৱালীয়ে এটো খাবলৈ বেয়া পায় লগতে ঘি খাবলৈও বেয়া পায় সেই কাৰণে মই গোটেইখিনি খিচুৰিত ঘিও দি দিয়া নাই এয়া মই দি দিছো অকমান সালাড কণী আৰু এয়া পটল আৰু বেঙেনা ফ্ৰাই দি এইখিনি পৰিবেশন কৰি আছো আৰু দি দিছো কেঁচা জ্বলা দৰকাৰ হলে আপোনালোকে লৈ ল'ব পাৰিব আৰু অকমান ঘি ওপৰৰ পৰা ইয়াত মই কাহিত দি দিছো গোটেইখিনি দিয়া নাই
এনেকৈ খাবলৈ বহুত টেষ্টি হয় আৰু হেল্ডিও হয়। আপোনালোক নিশ্চয় ভাল পাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।